নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। কিছুমান এনেকুৱা মানুহ আছে, সকলো জেগাত নহয় দেই, কিন্তু প্ৰায় মানুহৰ গাঁৱত আছে। কিছুমান এনেকুৱা মানুহ আছে, খালি আনৰ দুখবোৰ আঙুলিয়াই থাকে। দিনটো মানে সেইটোৱে কাম, আনৰ দুখবোৰ আঙুলিয়াই থাকিব। ই কি কৰিছে, সি কি কৰিছে, সি কি উন্নতি কৰিছে, সিনো কি ভালটো কাম কৰিছে, এইবোৰ কথা পাতি ফুৰা কিছুমান মানুহ আছে। প্ৰথম কথা, এনেকুৱা মানুহৰ লগত কেতিয়াও সংগ নিদিব, একদম বেয়া কথা। কাৰণ তাৰ চৰিত্ৰটোৱে সেইটো। আৰু এটা কথা দেই, মই আপোনালোকক বুজাব যোৱা নাই, মই নিজে নাজানো, মোৰ মনৰ কথাকেইটাহে প্ৰকাশ কৰিছোঁ। আছে, নোহোৱা নহয়, সকলো গাঁৱতে থাকেই তেনেকুৱা মানুহ। কিন্তু কি জানে, সেইবোৰ মানুহ বেলেগৰ কথাবোৰ খুব ক'বলৈ যায়, বেলেগৰ দুখবোৰ খুব চাবলৈ যায়, কি কৰিছে কি নাই, কিমান ভুল আছে কিমান ভুল নাই। একচুৱেলি বেলেগৰ ভুলবোৰ আঙুলিয়াব যোৱাতকৈ নিজকে কিমানখিনি আগতে ভুল কৰি থৈ আহিছে, বা সি নিজে কিমানখিনি ভুল আছে তাৰ মন, সি কিমান ভুল কৰিছে, এবাৰ নিজকে সি বিশ্লেষণ কৰি চাইনে বাৰু, যে মই বেলেগৰ কথা ক'ব গৈ আছোঁ, মই যদি আগত বহুত ডাঙৰ তেনেকুৱা ভুল কৰি থৈ আহিছোঁ, মানুহে যদি জানে কথাবোৰ বেয়া হ'ব নহয়। কিন্তু নিজৰটো কেতিয়াও বিশ্লেষণ নকৰে, যে মই ইমানখিনি ভুল কৰি থৈ আহিছোঁ, আগত মই নিজকে শুধৰণি হৈ লওঁ, পাছত আনৰ কথা পাতিম। নিজকে চাফ চিকুণ নোহোৱাকৈ, নিজকে শুধৰণি নোহোৱাকৈ, নিজকে এটা ভাল পৰিৱেশত যেতিয়ালৈকে থাকিব নোৱাৰি বা নাথাকে, আনক কথা ক'বলৈ অধিকাৰ তেনেকুৱা মানুহবোৰে ক'ত পাই জানো, চিন্তা কৰিলে দেখোন কেনেকৈ লাগি যায়। আগতে নিজকে শুধৰণি হৈ লওক না, নিজৰ ভুলবোৰ স্বীকাৰ কৰক না। আনৰ ভুলটো আগতে দেখা পায়, নিজে কিমানখিনি মানুহটো কেনেকুৱা সেইটো চিন্তা নকৰে। এনেকুৱা মানুহক লগ নিদিব, একদম বেয়া কথা, বুজিছনে? সিহঁতৰ কামেই সেইটো, সেইবোৰে কৰি ফুৰে। সিহঁতে মানে কি, এখন শান্তিত থকা এটা পৰিৱেশ মানে নষ্ট কৰা মানুহ একচুৱেলি গাঁৱৰ ভিতৰত সেইবোৰেই। কি ক'ম আৰু কওক, এনেকুৱা মানুহৰ লগত কেতিয়াও সংগ দিব নাপায়। সেইকাৰণে, কাৰণ সিহঁতৰ কামেই সেইটো, দিনটোৰ ভিতৰত কোনে কি কৰিছে কি নাই সেইটোৱে বিচাৰি ফুৰিব সিহঁতে। আনৰ খালি বেয়াটো বিচাৰিব যায়, আনৰ বেয়াটো বিচাৰিব যায়, আনৰ ভালটো যে মানে ভালটো হিচাপ নকৰে, যে ভাল কামো কৰি আছে সিহঁতে, সেইটো হিচাপ নকৰে। তেনেকুৱা কিছুমান মানুহ আছে, বা এছাম মানুহ সমাজখনত আছে তেনেকুৱা, নোহোৱা নহয়। তো আগতে নিজকে শুধৰণি হৈ লওক, পাছত আনৰটো চা, নহয় জানো কওক? মোৰ মনৰ কথাখিনি প্ৰকাশ কৰি আছোঁ আপোনালোকৰ আগত। আপোনালোকৰ কেনেকুৱা লাগিছে, বা ভিডিঅ'টো সত্য হয় নে নহয়, কমেণ্টত আপোনালোকে মতামত আপোনালোকৰ আগবঢ়াব। কাৰণ আজিৰ সমাজত এনেকুৱা মানুহৰ অভাৱ নাই, আছে। আগতে নিজকে ক্লিয়াৰ হৈ ল'ব লাগিব, পিছত আনৰ কথা ক'বলৈ চেষ্টা কৰিব। যাহা তাহা বেলেগৰ কথা এনেই কৈ নিদিব, নহ'ব নিচিন্তাকৈ। কাৰণ সেইজন মানুহ, ধৰক তেনেকুৱা এজন মানুহ গাঁৱত আছে, ধৰক সি মানুহৰ ভালটো দেখি নাপায়, সি মানুহৰ ভালটো কেতিয়াও চিন্তা নকৰে, সমাজখন সদায় নষ্ট কৰাৰে চিন্তা কৰে তেনেকুৱা মানুহে। তেনেকুৱা মানুহবোৰৰ কাৰণেই এখন গাঁৱতে 2-3টা খেল হৈ যায়, এই চৰিত্ৰ থকা মানুহবোৰৰ কাৰণেই। মানুহৰ শৃংখলা চিষ্টেমটো মানে নষ্ট কৰি দিয়ে সেইবোৰ মানুহে। এই মানুহবোৰৰ একচুৱেলি মানে মাইণ্ডবোৰ কেনেকুৱা ধৰণৰ, সিহঁতৰ কথাবোৰ কেনেকুৱা ধৰণৰ চিন্তা কৰে, অকণো চিন্তা কৰি নাচায় বাৰু। ভাবিলে কেনেকুৱাই লাগি যায় এই মানুহবোৰৰ কথা। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভাল নালাগে এইবিলাক কথা চিন্তা কৰিলে, মনত পৰে কাৰণে মোৰ মনৰ কথাটো আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। বেয়া নাপাব আপোনালোকে কোৱাৰ কাৰণে। সকলোকে ধন্যবাদ।